নমস্কাৰ, মই বৰ্ণালী ASL লাইফষ্টাইলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ ওলাইছোঁ জবা ফুলৰ হেয়াৰ পেকৰ এটা ৰেচিপি। এই হেয়াৰ পেকটো চুলিৰ কাৰণে বহুতেই বেছি ভাল হয়। আমাৰ চুলিখিনি চাইনি হয়, লগতে উফিৰ পৰা বহুত বেছি দূৰ হয়, লগতে চুলিখিনি ইমান বেছি কোমল হয়, হাতেৰে চুলে সঁচাকৈয়ে বহুত বেছি ভাল লাগে। আৰু এই হেয়াৰ পেকটো মই আগত বহুত কেইবাৰ ব্যৱহাৰ কৰিছোঁ, নিজে বহুত বেছি ভাল ফল পাইছোঁ আৰু সেইকাৰণে ভাবিছোঁ আপোনালোককো জনাই দিওঁ, আপোনালোকৰো বহুত বেছি উপকাৰ হ'ব। তেনেহ'লে বলক। আজি মই বনাবলৈ ওলোৱা হেয়াৰ পেকটোৰ কাৰণে আমাক লাগিব জবা ফুল। জবা ফুল মই ইয়াত ৰাখিছোঁ প্ৰায় 20টামান হ'ব। আৰু আপোনালোকে ইচ্ছা কৰিলে এই জবা ফুলৰ কুমলীয়া পাতটো দি দিব পাৰে, মই কিন্তু পাতটো আজি লোৱা নাই। আৰু এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম। ধুই এই ঠাৰিবিলাক যে দেখিছে, এইবিলাক গুচাই ল'ব লাগিব। লৈ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আমাৰ জবা ফুলৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল, চাওক। আৰু এতিয়া মই ইয়াত দিম এচামুচ কাজি নেমুৰ ৰস। এচামুচে দিছোঁ মই, তাতকৈ বেছি নিদিওঁ। আৰু এইখিনি ভালদৰে মই মিহলাই ল'ম এতিয়া। আৰু কাজি নেমুখিনি দিয়াৰ পিছত ইয়াৰ কালাৰটো চাওক ইমান ধুনীয়া হৈছে। ধুনীয়া হৈছে কালাৰটো। নেমু টেঙাই যিহেতু চুলিৰ উখি হ'লে উখিৰ সমস্যা দূৰ কৰে, সেইকাৰণে নেমু টেঙাটো আপোনালোকে দিব পাৰে। মোৰ অৱশ্যে উখিৰ সমস্যাটো তেনেকুৱা নাই, তথাপিও মই অলপ দি দিছোঁ। চুলিখিনিও বহুত বেছি চাইনি হয়। আৰু এই আমাৰ মিশ্ৰণ ৰেডি হৈ গ'ল। এতিয়া চুলিত এপ্লাই কৰিম। ফাইনেলি মই চুলিখিনি ধুই আহিলোঁ আৰু এয়া চাওক মোৰ চুলিখিনি ইমান ধুনীয়াকৈ জিলিকি আছে। আৰু চুলি যে ইমান ধুনীয়া কোমল কোমল লাগিছে, মানে সঁচাকৈ বহুত বেছি ভাল লাগিছে। মই কোনো ধৰণৰ চিৰাম ব্যৱহাৰ কৰা নাই, চিৰাম ব্যৱহাৰ নকৰাকৈয়ে আপোনালোকক দেখুৱাইছোঁ। যিহেতু চিৰাম ব্যৱহাৰ কৰিলেনো চুলিখিনি বহুত বেছি চাইনি দেখি, সেইকাৰণে মই চিৰাম ব্যৱহাৰ নকৰাকৈ আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক। যদিহে মোৰ এই হেয়াৰ পেকৰ ৰেচিপিটো চাই অকণমান হ'লেও ভাল পালে, তেনেহ'লে নিশ্চয় লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো অল কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাব। মই যিহেতু নতুনকৈ এই চেনেলটোত আহিছোঁ, মোক সকলোৱে যাতে ছাপোৰ্ট কৰে, তাৰে কামনাৰে আজিলৈ আহিছোঁ। বাই বাই।